নমস্কাৰ বন্ধুসকল, আজি আমি ধনু ৰাশিৰ 2018 ইংৰাজী বৰ্ষৰ বাৰ্ষিক ৰাশিফলৰ বিষয়ে জানিম। ধনু ৰাশিক লগ্ন হিচাপে ধৰি বিভিন্ন গ্ৰহৰ গোচৰৰ ভিত্তিত এই বাৰ্ষিক ৰাশিফল উলিওৱা হৈছে। বছৰৰ আৰম্ভণিৰ পৰাই দেৱগুৰু বৃহস্পতি তুলা ৰাশিত আছে, অক্টোবৰত বৃশ্চিক ৰাশিত গমন কৰিব। শনি গ্ৰহ গোটেই বৰ্ষ ধনু ৰাশিতে থাকিব। ৰাহু কেতু ক্ৰমে কৰ্কট আৰু মকৰ ৰাশিত গোটেই বৰ্ষই থাকিব। ঠিক একেদৰে আন গ্ৰহবোৰেও বিভিন্ন স্থানত গোচৰ কৰিব। নৱগ্ৰহৰ বিভিন্ন গোচৰে আপোনালোকৰ জীৱনত প্ৰত্যক্ষ বা পৰোক্ষভাৱে প্ৰভাৱ পেলাব। তেনেহ'লে আহক বন্ধুসকল, আজি আমি ধনু ৰাশিৰ 2018 ইংৰাজী বৰ্ষৰ বাৰ্ষিক ৰাশিফলৰ বিষয়ে জানো আহক। প্ৰথমতে ধনু ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবে 2018 বৰ্ষ কেনেকুৱা যায় জানো আহক। 2018 ইংৰাজী বৰ্ষ ধনু ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবে অনুকূল হ'ব। শিক্ষাৰ্থীসকলে বিভিন্ন ধৰণে সহায় সহযোগ আৰু সুবিধা লাভ কৰিব, কিন্তু আপোনালোকৰ একাগ্ৰতা আৰু মনোযোগ কমিব পাৰে। কিন্তু আপোনালোকে এই বৰ্ষ পৰিশ্ৰম কৰিলে নিশ্চয় সফলতা লাভ কৰিবই। উচ্চ শিক্ষা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবেও অনুকূল সময়। কেৰিয়াৰ ধনু ৰাশিত জাতকৰ কেৰিয়াৰৰ দিশত এই বৰ্ষ শুভ প্ৰভাৱদায়ী হ'ব। যিসকল ব্যক্তি কৰ্মসংস্থাপন বিচাৰি আছে, কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰিব। চাকৰি পৰিৱৰ্তনো হ'ব পাৰে। কৰ্মস্থানত আপোনালোকৰ সুনাম বৃদ্ধি হ'ব, আয়ৰ বৃদ্ধি হ'ব। যিসকলৰ কুষ্টিত শনি গ্ৰহ অশুভ হৈ আছে, তেওঁলোকৰ শুভফল কমিব। যদি আপুনি ব্যৱসায় কৰে, ব্যৱসায়ৰ দৃষ্টিতো এই বৰ্ষ লাভদায়ী হ'ব। যদি আপুনি বেকানুনী কৰ্মৰ লগত সংযুক্ত হৈ আছে, আপুনি বেয়া ফল পাব, কাৰণ শনি গ্ৰহ আপোনালোকৰ লগ্নস্থানত আছে। আমাৰ চেনেলটোৰ সৈতে জড়িত হৈ থাকিবলৈ ৰঙা ছাবস্ক্ৰাইব বাটনটোত ক্লিক কৰক। লগতে আমাৰ নতুন ভিডিঅ'সমূহৰ আপডেট পাবলৈ এই বেল চিহ্নটোত ক্লিক কৰক। ধন সম্পত্তি আৰু আৰ্থিক স্থিতি এই বৰ্ষ ধনু ৰাশিৰ ধনভাৱৰ অধিপতি লগ্নত অৱস্থান কৰি কৰ্মস্থানত দৃষ্টি দি আছে, সেইবাবে শুভফল পাব। ৰৈ থকা বা ফচি থকা ধন লাভ হ'ব। পত্নী আৰু পিতৃৰ পৰা ধনৰ দিশত শুভফল পাব। নতুন সম্পত্তি ক্ৰয় যোগো দেখা যায়। পাৰিবাৰিক আৰু দাম্পত্য জীৱন ধনু ৰাশিৰ জাতকে এই বৰ্ষ পাৰিবাৰিক আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত মিশ্ৰিত ফলাফল লাভ কৰিব। জীৱনসংগীৰ লগত সৰু সুৰা কিবা লাগিব পাৰে, কিন্তু ঠিকো হ'ব। বিবাহ সুখ আৰু সন্তান সুখ লাভ কৰিব। মাতৃ আৰু ভাই ভণ্টিৰ লগত সম্পৰ্ক ভালেই থাকিব। শনি গ্ৰহ যদি আপোনাৰ কুষ্টিত অশুভ স্থানত আছে, তেতিয়া পাৰিবাৰিক জীৱনত সমস্যা আহিব পাৰে। পিতৃ আৰু সৰু ভাই ভণ্টিৰ লগত কিবা কাৰণত মতভেদ হ'ব পাৰে। প্ৰেম আপোনালোকৰ প্ৰেম ভাৱৰ ওপৰত প্ৰেম ভাৱৰ অধিপতি আৰু লাভস্থানৰ পৰা বৃহস্পতিৰ দৃষ্টি আছে। ছেপ্টেম্বৰলৈ সেয়ে প্ৰেম সম্পৰ্কত শুভফল দিব। প্ৰেম সম্পৰ্কৰ প্ৰতি আসক্তি বাঢ়িব। প্ৰেম সম্পৰ্কক বিবাহৰ ৰূপো দিব পাৰিব। স্বাস্থ্য ধনু ৰাশিৰ জাতকে এই বৰ্ষ স্বাস্থ্যৰ দিশত মিশ্ৰিত ফলাফল লাভ কৰিব। লিভাৰ আৰু মূত্ৰাশয় সম্বন্ধীয় সমস্যাত ভুগিব পাৰে। ভৰিত দুখ পাব পাৰে বা ভৰি সম্বন্ধীয় সমস্যাই দেখা দিব পাৰে। সেয়ে স্বাস্থ্যৰ প্ৰতি এই বৰ্ষ আপোনালোকে ভালদৰে যত্ন লোৱাৰ প্ৰয়োজনীয়তা আছে। ধন্যবাদ বন্ধুসকল। পৰৱৰ্তী ভিডিঅ'ত আমি মকৰ ৰাশিৰ 2018 ইংৰাজী বৰ্ষৰ বাৰ্ষিক ৰাশিফলৰ বিষয়ে জানিম। আপোনাৰো যদি আমাৰ ভিডিঅ'সমূহ ভাল লাগে, আমাৰ ভিডিঅ'সমূহ লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। লগতে কিবা সুধিব লগা থাকিলে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব পাৰে। ধন্যবাদ।